এই নীল মুখা গোটা পৰা লাইন পাত চালা খাব নাপোৱা গীতা সবে শুনিলো যোৱাকালি মই বৌৰেলে পকা কঁঠাল আনি থৈ দিছিলো তাতে তহঁতৰে কোনোবাটো সোমাই পুৰুককে খাই থৈ আহিছা বৌৰে পকা কঁঠাল খাই ভাল পোৱা দেখি আনি দিছিলো কোনে যাই খাই আহিছা কবি নে ভালে ভালে কৈছো কোনে পকা কঁঠালখিনি খাই আহিছা সোনকালে কওঁ নহ'লে চাবি ধৰা পলি টপিলা চালি গুবম দি মোৰ টেগাৰ তহঁতে নকোৱা নে ৰ ধৰা পেলেহে উৎকম ৰ এইটো পকা কঁঠালৰ গুণ পাইছো কঁঠাল নোলাল দেখোন এই চাওমিন ইমান বিচাৰিলো নাপালো গম পাইছানে এটা কিজানি কঁঠাল চুটটো নাই বাদ দি দে ৰ তই মোৰ এটা আঙুলিত ধৰচোন নাই গম পালো তাৰমানে ইয়াতে আছে তাৰমানে তয়ে পকা কঁঠাল নি পেলাই তাক খুৱাইছা এইটো চালা কঁঠাল চোৰ তই কি বুলি ভাবছিলি কঁঠাল খাই পেলাই তই পলাই যাব পাৰিবি বুলি ভাবছা তাকো বৌৰেলে আনা পকা কঁঠাল তই যদি আজি পৰা আৰু কিবা বস্তু চুৰ কৰি খা তেতিয়াহ'লে তোৰ এইখন মুখত আঙুলি নহয় এইবাৰ কিবা বেলেগ বস্তু ভৰাই দিম কি টাকলু হস্পিটালৰ আগত পুৰা চিগাৰেট টানি আছা নিজৰ পইচাত দেখাইছো ভাগ এই চিগাৰেটডাল কেই টকা 10 টকা 10 টকা চালা চিগাৰেট খাবা পইচা পা 10 টকা বিমল খাবা পইচা নাপা মোৰ ইচ্ছা চালা দুটা চিগাৰেটৰ দামেদি তই 4 পেকেট বিমল কিনি খাব পাৰিবি তাৰ পিছত তোৰ দাঁততো ৰং লাগব আৰু জুবা কেশৰীও খাব পাৰিবি সেইকাৰণে চিগাৰেট বাদ দি বিমল খা হিৰগিৰি ফুফু থোহা উললিয়ে নহয় পিক পেললিও হয় আজি বিমল খাই আছো এটা নতুন পতাব পাৰিম ইফালে ঘৰ চালা এডালে মাল খাই আছে নেকি কিবা 2 নম্বৰী বস্তু সস্ত আনছা নেকি কও বিমল হাত দাং বিমল ক'ত আছে বিমল এতে আছে ডিউটিত যা মোক এক পেকেট বিমল দি থৈ যা ককলত খুনা মাৰা আছে লৈ যা আপুনি কলৈ যায় মই বাহিৰত ঘুমাবা যাওঁ আপুনি প্লিজ ইয়াতে থাকক নহলে মোক চবে গম পাব চবে গম পালি বেয়া হ'ব নহয় মই পাদুৰি বুলি মই তোমাক এটা কথা কওঁ তুমি বহুত পাদা তোমাৰ পাদৰ গোন্ধ শুঙি শুঙি মোৰ নাকৰ লোম ছিঙি গৈছে তুমি প্ৰথম আহোতে ভালে আছিলা এই আজি এসপ্তাহৰ পৰা কিহে পাইছে নাজানো পচা পচা বাছৰ ৰুমডাল বিৰিঙি গৈছে এটা কথা কওঁ আপোনাৰ তাত অহাৰ লগে লগে মোৰ এই পাদৰ চেন ওলোৱা হৈছে ভাতৰ লগত কেৱল মূলাকে খুৱাই থাকা মূলা খেতি আছে কাৰণে মূলাকে খাই থাকো আৰু সো হে গাইস আজি ভিডিওটো ইমানে আছিলে যদি ভিডিওটো চাই ভাল পাইছে তেনে লাইক কৰক কমেন্ট কৰক আৰু যদি আপোনালোকে প্ৰথম পৰ্বৰ আমাৰ ভিডিও চাই আছে তেনে হলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাৰিব কাৰণ গাইস আপোনালোকে বহুতে গমাই পাইছে মোৰ আগৰ চেনেলটো ডিলিট হৈছে গতিকে সেইবাবে মই এটো নতুন চেনেলত আকৌ নতুনকে ভিডিও দি আছো গতিকে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাৰিব লকমেন্ট এটা ভিডিও হেতেটো আজিলৈ বাই বাই